শান্তি চুক্তি পৰিৱৰ্তিত হ'ল নেকি শান্তি চুক্তিলৈ শান্তি চুক্তিৰ বিৰুদ্ধে খুব অসন্তুষ্টিৰ শ্লোগানেৰে সমদল কাৰ্বি সাহিত্য পৰিষদৰ অধ্যক্ষ উপাধ্যক্ষ CM EM MSc সকলৰ নতুন দৰমহা নিৰিখ প্ৰাক্তন MSc সকলৰ মাহিলী পেঞ্চন 12,500 টকা ডিফুট বিজেপি পৰিষদীয় সমষ্টিসমূহৰ শান্তি আৰু উন্নয়নকৰণৰ সমাৱেশ শান্তি চুক্তিক লৈ জিলাবাসীৰ মাজত বিভ্ৰাট হোৱা নিষ্প্ৰয়োজন CM নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ কাৰ্বি আংলং জিলাবাসীৰ বাবে হোৱা শান্তি চুক্তি সম্পত্তি এক অশান্ত পৰিস্থিতিলৈ পৰ্যবেক্ষিত হোৱা পৰিলক্ষিত হৈছে বিজেপি চৰকাৰে হোৱা এই ছয়গ্ৰপন্থী সংগঠনৰ এই শান্তি চুক্তিৰ কইনালৈ যথেষ্ট উত্তাল হ'ব পাৰে আগন্ত কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচনী প্ৰেক্ষাপট পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ছয়গ্ৰপন্থী সংগঠনে দিল্লীত কেন্দ্ৰৰ ৰাজ্য চৰকাৰে শান্তি চুক্তিৰ স্বাক্ষৰ সম্পাদন হোৱাৰে পৰা জিলাখনৰ ভিন্ন প্ৰান্তত দেখা দিছে এক উত্তাল পৰিস্থিতিত শুক্ৰবাৰে ডিফুৰ ৰংখেলনৰ পৰা চহৰখনৰ প্ৰধান পথেৰে চহৰৰ মাজমজিয়াত স্থিত জননেতা চেমচন সিং ইংতি স্মাৰক উদ্যানলৈ আগবাঢ়ি আহে APSLCৰ নেতৃত্বত 24+ সংগঠনৰ সদস্যসকল 4 ছেপ্টেম্বৰ দিনটো কলা দিন বুলি লেখা বিৰাট বেনাৰখন লৈ যথ সংগঠনটোৰ সদস্য তথা কৰ্মকৰ্তাসকলে 6 শিডিউল লং লিভ নো অট'নমাছ ষ্টেট নো ৰিস্ক শান্তি চুক্তি আমি নেমানো অপেন ফৰ অল আমি নেমানো ইত্যাদি শ্লোগানেৰে শুক্ৰবাৰৰ ভৰ টুকুৰাই ডিপুৰ চৌপাশৰ আকাশ বতাহ উত্তাল কৰে উল্লেখ্য সাংবাদিকৰে হোৱা কথা বতৰাত APSLCৰ নেতা JI কাঠাৰে এইদৰে কয় যে চুক্তিখনে কাৰ্বিৰ কথা কয় কিন্তু কোৱা নাই জিলাখনৰ থকা আন নিগোষ্ঠীয় মাৰ কুকি কিমাতা ৰেংমা নগাৰ দৰে আন ট্ৰাইবেলৰ কথা যেটো লামডম সহি কৰিছে এইটোৰ ওপৰতে আমি কি কয় প্ৰটেষ্ট কৰিছো কাৰণ তাত আমাৰ ট্ৰাইবেল সকলৰ কথাটো একো কোৱা নাই আকৌ কাৰ্বি সকলৰ কথা তাত কয় কুকি সকলৰ কথা কোৱা নাই ডিমাছা সকলৰ কথা কোৱা নাই আৰু মাৰ সকলৰ কথা কোৱা নাই গাৰো খাচী সকলৰ কথা আৰু জেমি নাগা ৰেংমা নাগা সকলৰ কথা কোৱা নাই এইটো নোকোৱা কাৰণটো হৈছে কাৰ্বি আৰু ট্ৰাইবেল বেলেগ ট্ৰাইবেল সকলৰ মাজত আমাৰ মাজত হিংসা কৰিবলৈ কাজিয়া কৰিবলৈ যুদ্ধ চলাবলৈহে চৰকাৰে এইটো কৰিছে এইটো আমাৰ ভিতৰে লাকে বিডি কাংলিম ভিতৰৰ পৰা এইটো বুদ্ধিটো কৰিছে সেইকাৰণে আমি অপোজ কৰিছোঁ আমি এই যিটো ছেপ্টেম্বৰ 4 তাৰিখত এগ্ৰিমেণ্ট চহী কৰা হ'ল আমি অপোজ কৰিছোঁ প্ৰিএম্বলতে মাত্ৰ কাৰ্বি কথাই কয় আৰু অট'নমাছ ষ্টেট দিম বুলি ক'তো কোৱা নাই এক্সামিন কৰিম বুলিও কোৱা নাই কিন্তু সুগাৰ মিলটো বনাম বুলিতো কৈছে কিন্তু পেপাৰ মিলটো বনাম বুলি কোৱা নাই কাৰণ পেপাৰ মিল থাকিলে আমাৰ ট্ৰাইবেল মানুহে বাঁহ বিক্ৰী কৰিব পৰা হয় তেওঁলোকৰ ইনকাম হয় আমাৰ ট্ৰাইবেলসকলৰ ইনকামটো বাধা কৰিবলৈ আমাৰ জাগিৰোড পেপাৰ মিল নগাঁও পেপাৰ মিল চাপতগ্ৰাম পেপাৰ মিল তুলি পেপাৰ মিল অশোক পেপাৰ মিল এই গোটেইখিনি বন্ধ কৰি থৈছে আমাৰ ট্ৰাইবেল অসমীয়াসকলক আৰ্নিং চ'ৰ্চটো কমাবলৈহে এইটো কৰিছে কাৰণ তেওঁলোকে কয় ভাতে মাৰো না বাতে মাৰো বুলি তেওঁলোকৰ কথা আছে ভাতে মাৰো না এইটো খাবলৈতো অলপ দি থাকিব লাগে এতিয়া 1,500 crores অলপ খাবলৈ দিছে কিন্তু তাত কৈছে বাতে মাৰো বুলি কৈছে তাৰ মানে ইনকাম কৰাৰ ৰাস্তাটো বন্ধ কৰিব লাগে বুলি সেইকাৰণে এই চুক্তিটো আকৌ ইনকাম কৰা ৰাস্তাটো আকৌ বন্ধ কৰিছে আৰু 10টা সিট যে অনা ট্ৰাইবেল সকলক নন ট্ৰাইবেল সকলক ৰিজাৰ্ভ কৰিছে সেইটো কেতিয়াও হ'ব নোৱাৰে তাক ৰিজাৰ্ভ কৰা বুলিতো আমাৰ কাৰ্বি সকলকহে ৰিজাৰ্ভ কৰা বুলি কৈছে সেইটো কেতিয়াও নহয় 6 শিডিউলটো পেৰাগ্ৰাফ 20 মতে গোটেইখিনি 100% গোটেইখিনি মাত্ৰ চিটৰ কথা নহয় আমাৰ কাৰণে ৰিজাৰ্ভ কাৰণ আমাক প্ৰটেক্ট কৰিব লাগে
এফাণ্টেনৰ ৰিপৰ্ট কাট নিউজ 2021 বৰ্ষটো বৰ বেয়া নহয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ একালৰ ক্ষমতাশালী MSC সকল দলৰ চৰকাৰ যোৱাৰ পিছত অৰ্থাৎ ইতিমধ্যে প্ৰাক্তন হৈ পৰা MSC সকলৰ বাবে ভাল খবৰ বিজেপি চৰকাৰৰ দিনত MSC সকলে ঘৰত বহি মাহিলী পেঞ্চন লাভ কৰিব MSC সকলে আজিৰ বস্তুবাদী যুগত 12,500 টকা অতি সাধাৰণ যদিও ইতিমধ্যে প্ৰাক্তন হৈ পৰা ৰাজনৈতিকবিদ তথা MSC সকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এয়া বিৰল স্বীকৃতি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত অনুষ্ঠিত এক সভাৰ জৰিয়তে পৰিষদৰ প্ৰাক্তন 54 গৰাকী MSC সকলক 12,500 টকাকৈ চেক বিতৰণ কৰা হয় আৰু পৰৱৰ্তী মাহৰ পৰা মাহিলীকৈ পাব এইখিনি পৰিমাণৰ টকা আনহাতে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰে MSC সকলে মাহিলী দৰমহাৰ বাবদ লাভ কৰিব 60,000 টকা EM সকলে লাভ কৰিব 65,000 টকা ডেপুটি স্পিকাৰে লাভ কৰিব 85,000 টকা স্পিকাৰে লাভ কৰিব 70,000 টকা আৰু পৰিষদৰ CMে মাহিলী দৰমহা হিচাপে লাভ কৰিব 80,000 টকা এইদৰে সভাৰ উপস্থিত আটাইবোৰ প্ৰাক্তন MSC বৰ্তমানৰ MSC EM তথা ৰাইজৰ আগত ব্যক্ত কৰে CM তুলিৰাম ৰংহাঙে আমি তেখেতসকলৰ কাৰণে আমাৰ এই ছেপ্টেম্বৰৰ মাহত তেওঁলোকৰ পেঞ্চনৰ পাবলগীয়া তেওঁলোকৰ যাব আৰু তেওঁলোকৰ একেলগে টোটেল কাৰ্বি সমাজ কাউন্সিলৰ MSC EM CM আৰু চেয়াৰমেন আছে তেওঁলোকে প্ৰত্যেক মাহত তেওঁলোকৰ একাউণ্টত আৰু লগতে আমি এবাৰ সিদ্ধান্ত লোৱা হৈছে যে কাৰ্বি সমাজ কাউন্সিলৰ যিবিলাক MSC EM চেয়াৰমেনৰ চেয়াৰমেন আৰু CM তেওঁৰ দৰমহাত আমাৰ ইনক্ৰিজ কৰা হৈছে MSC দৰমহা 60,000 হ'ব পাৰ মাহ আৰু EMৰ দৰমহা 65,000 হ'ব আৰু লগতে ডেপুটি চেয়াৰমেনৰ 65,000 হ'ব চেয়াৰমেন 70,000 হ'ব EM 50,000 এতিয়া 60,000ৰ MSC দৰমহা পাব তেওঁলোকৰ 50% তেওঁলোকৰ পেঞ্চনত যিবিলাক টেক্স আছে তেওঁলোকৰ একাউণ্টত পৰা নিউজ টেক্স ৰিপৰ্ট কাট নিউজ ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আজি বিজেপি পৰিষদীয় সমষ্টিসমূহৰ শান্তি আৰু উন্নয়নৰ গণসমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আজি গণসমাৱেশত লুম্বাজং পৰিষদ সমষ্টি আৰু ধনশিৰি পৰিষদ সমষ্টিৰ বিজেপি সমৰ্থক ৰাইজে অংশ লয় শান্তি আৰু উন্নয়নৰ সপক্ষে অনুষ্ঠিত এই গণসমাৱেশ অনুষ্ঠানত CM তুলিৰাম ৰংহাং সাংসদ হৰেণ সিং পে বিধায়ক ক্ৰমে পিতা সিং ইংলেং আৰু দৰ সিং ৰংহাং EM ক্ৰমে জগত সিং ইংটি প্ৰদীপ ৰংপি তৰেন্দ্ৰ ব্ৰহ্ম কাছে ৰংপিপি প্ৰমুখ্য দলৰ বিশিষ্ট কৰ্মকৰ্তাসকলে উপস্থিত থাকে উল্লেখ্য এই সমাৱেশত কংগ্ৰেছৰ 200 সমৰ্থকে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে গণসমাৱেশত বিশাল জনতাক উদ্দেশ্যে আগবঢ়োৱা ভাষণত CM ৰংহাঙে কয় যে ইতিমধ্যে কেন্দ্ৰৰ ৰাজ্য চৰকাৰে 6 উগ্ৰপন্থী সংগঠনৰ মাজত স্বাক্ষৰ সম্পাদিত হোৱা শান্তিৰ চুক্তিক লৈ কাৰ্বি আংলং ৰাইজ বিভ্ৰান্ত হোৱা প্ৰয়োজন নাই এতিয়ালৈকে যিটো 4,12,000 পৰা আৰম্ভ কৰা হ'ব 36,000 ইলেকশ্যনৰ কাৰণে এনেদৰে ইলেকশ্যনৰ কাৰণে আমি ৰাইজক সেইবিলাকৰ কামৰ যিবিলাকৰ পৰা আঁচনিবিলাকৰ আমি কৰি আছোঁ কাৰ্বি আংলং যে বহুত জাতি জনগোষ্ঠীৰ লগত লৈহে আমি কাম কৰিছোঁ সেইটো ৰাইজক আমি আৰম্ভ হৈছে আজি অন্য দলৰ পৰা কিমানজনে যোগদান কৰিলে বিজেপিত প্ৰায় 100জনকৈ অধিক মানে ইয়াত ইষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ যুৱ কংগ্ৰেছ সাধাৰণ সম্পাদক পৰা আৰম্ভ কৰি গোটেইখিনি কমিটি আজি যোগদান কৰিছে ঠিক তেনেধৰণৰ বেলেগ বেলেগৰ পলিং ষ্টেচনত প্ৰাইমেৰী কংগ্ৰেছ বুলি আছে তেওঁলোকৰ কমিটিটো ডিজব কৰি ভংগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত যোগদান কৰিছে মংগলিং ৰিপৰ্ট কাট নিউজ কাৰ্বি লামেট আমি পশ্চিম কাৰ্বি আঞ্চলিক শাখাৰ দ্বিতীয় বৰ্ষপতি দিৱসৰ অনুষ্ঠান শুক্ৰবাৰে হামৰেনস্থিত মীন বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয়
পুৱা কাৰ্বি লাম্মে তামে পতাকা উত্তোলনেৰে আজি কাৰ্বি লাম্মে তামে দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ 3জোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় আমি পতাকা উত্তোলন কৰে আঞ্চলিক শাখাৰ উপ-সভাপতি কামপুৰা তেৰণে উপ-সভাপতি কামপুৰা তেৰণৰ প্ৰসিদ্ধিত অনুষ্ঠিত সভাখনত সন্মানীয় অতিথি হিচাপে আমি কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাম সিং ফাংচো বিদ্যাৰাম ৰংপি আৰু কেচিএছ হামৰেঞ্জনৰ পৰা মোহন তেৰণ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য দৰ্থী হাঞ্চেপি প্ৰমুখ ভালে সংখ্যক সাহিত্যপ্ৰেমীসকল উপস্থিত থাকে Karbi alam ke ahok bet acu ke rongkang sutong alam kusipulo. Kasi cintong rongkang alam si kita kenang along pinang ko kusita nang lini liyong si kita kiri atau liyong si kita bangrung dunde jerat situ dunde bulong ke ilitung alam ke cintong rongkang alam ne ahok bet kita muke kalia alam si tiplang rong di. Kasi nilipinya. Kita hello bisas Ajirpo kemenai. Las kitab ipori amunin atum pulote arumalong kitab Rikrot ane kali ko heta almari isi hini ke kitab kitok abangke donanji. Las anutin ahenta lasona kitab hido kithagalong epa patnia kitab thekdam long asonte ko bangsi kudam long. Las ilitum kitok naya kitab abang lapu hello nono bangke koson si itum kitab kitok ko dando fiction do pen non fiction do fiction po bangke ahok kali halo bangke jonai na thekian songkar luta do tahai ko হামিনা পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ সমস্যা সমানিক বিৰতি Assam Motors authorized dealer of Royal Enfield. Want to get your Royal Enfield at home but not sure where to find a perfect dealer? Well, Assam Motors authorized dealer now at Ronkhila near Don Bosco School, Difu 782460 Assam, where you will find dealer that you can trust. Also, you can visit a branch now at Ward number 2 near CCI Limited Dimapur Road, NH39 Chandrapur Bukazan 782480 Karbi Anglong Assam. For on sale, call 7896169021. Of service, you can call 7896169017. So hurry, get your own roll and Choral hoy pokchokor jinjin ta nangna. Igar koi bong manai wang sarak thane pokchokor ong. Kopi po no bong Pipolote. Igar koi ni pokchokor elo timen men do nang nam bidam thani chichakon elo. Ajo porto lo ke bong pharmacy jingkira po bunan ke Dam lang lang no hi kilong bang pujimini. Pokchokor dawai nang pidun tha Lada katok 24/7 open pu 0 anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahan lo Alon Medical Store, Icheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humring non. Anso se kachini jiapan aber kipia number along humring tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হোজাই কাৰ্বি আংলং সীমান্তৰ পাৰ খোৱা উপ আৰক্ষী চকীৰ সন্মুখত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন বৈদ্যুতিক ট্ৰান্সফৰ্মাৰত খুন্দিয়াই পথৰ দাঁতিত লুটি খাই পৰে আলকাটাৰ কঢ়িয়াই অনা টেংকাৰ ট্ৰাকখন বিহাৰৰ পৰা আলকাটাৰ কঢ়িয়াই অনা NL01K6704 নম্বৰযুক্ত এই টেংকাৰখন নাগালেণ্ডৰ অভিমুখে আহি আছিল পথৰ দাঁতিত থকা 63 কিলোৱাটৰ ট্ৰেন্সফৰ্মাৰখন এইদৰে টেংকাৰখনে খুন্দিয়াই ভাঙি দিয়াৰ লগে লগে সমগ্ৰ অঞ্চলটো বিদ্যুৎ ব্যাহত হৈ পৰে
আৰক্ষীয়ে দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হৈ টেংকাৰখনৰ ভিতৰত আবদ্ধ হৈ পৰা চালকজনক উদ্ধাৰ কৰে চালকজনৰ নাম শ্ৰৱণ কুমাৰ মহত্তা বিহাৰৰ বৈশালী জিলাৰ নিবাসী বুলি জানিব পৰা গৈছে দুৰ্ঘটনা আহত চালক শ্ৰৱণ কুমাৰক পাৰকোৱা আৰক্ষীয়ে ডেনগাঁৱৰ MPSC চিকিৎসাৰ বাবে ভৰ্তি কৰে ডেনগাঁৱৰ পৰা ৰাজীৱে ৰিপৰ্ট কাট নিউজ সেউজীয়া পাহাৰীয়া কাৰ্বি আংলঙৰ বুকুত অনেক সৰু বৰ জলপ্ৰপাত আছে তাৰ কিছু সংখ্যক জলপ্ৰপাতিক পৰ্যটক তথা বনভোজপ্ৰেমী দলে জানে কিছু সংখ্যক জলপ্ৰপাতক কেতিয়াও বহুতে দেখা নাই বা নাজানে সেইকেইটা জলপ্ৰপাতৰ মাজত নীলিপ সমষ্টিৰ অন্তৰ্গত কিৰিলাংছ জলপ্ৰপাতো এটা প্ৰকৃতিৰ সেউজীয়া বননিৰ মাজত লালিত পালিত এয়া কিৰিলাংছ জলপ্ৰপাত অহৰহ চঞ্চন শব্দ জলপ্ৰপাতৰ হাত বাউলি দি আছে আপোনাক তথা আপোনাৰ বন্ধু বান্ধৱলৈ প্ৰকৃতিৰ ৰম্য ভূমিৰ মাজত এনেদৰে প্ৰায় নিঃসংগভাৱে বৈ থকা জলপ্ৰপাতৰ পৰা ছিটিকি অহা জলৰ আচাৰকণি তথা সাহস থাকিলে পানীখিনি চুই স্বৰ্গীয় অনুভৱ এটা মনৰ মাজত আঁকিবলৈ নিশ্চয় প্ৰকৃতিপ্ৰেমী তথা পৰ্যটকে আহিব পাৰিব তাৰ বাবে ইয়ালৈ অহা পথৰ দুয়োকাষে গজি উঠা বন জংঘল চাফা কৰিলে নীলিপ শাখাৰ কেফে বিষয়বীয়া তথা সদস্যসকলে এই কাৰ্যত অংশ ল'লে নীলিপ শাখাৰ কেফে সভাপতি বিক্ৰম তকবি উপ সভাপতি সুন্দৰ টেৰা সম্পাদক আগষ্টিন টেৰাংকে ধৰি ভালেসংখ্যক সদস্যসকল আনহাতে পৰ্যটক আকৰ্ষণ কৰিব পৰাকৈ সুন্দৰকৈ কিৰিলাংছ জলপ্ৰপাতৰ চৌদিশ সজাই পৰাই তোলাৰ বাবে স্থানীয় জনপ্ৰতিনিধি তথা MSC পবিত্ৰ ৰংপিক আহ্বান জনাই কেফে নেতৃত্বই কৈলামতীৰ পৰা পিতৰ ট্ৰেনৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ